নমস্কাৰ মই ৰিমিছ আছামিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে যেহেতু এতিয়া লকডাউন চলি আছে স্কুল কলেজ বন্ধ মই ঘৰতে আছোঁ কিন্তু আমাৰ ফালে প্ৰায়বিলাক কাম চলি আছে মোৰ চেনেলত মই যেনেকৈ পাৰোঁ যিভাৱে পাৰোঁ যি পাৰোঁ মই ভিডিঅ'বিলাক আপোনালোকক দেখাবলৈ যত্ন কৰিম আপোনালোকে ভাল পালোঁ বেয়া পালোঁ লাইক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভাল পালেও জনাব বেয়া পালেও জনাব আৰু লগতে সাবস্ক্ৰাইব কৰিব তলৰ ঘণ্টাটো বজাই দিব আৰু এতিয়া মই মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু এডিটিঙত হয়তো অলপ অসুবিধা হৈছে নতুনকৈ এডিটিং কৰিছোঁ ভালকৈ আমি শিকিছোঁহে বৰ এটা ভাল হোৱা নাই হ'লেও চেষ্টা কৰিছোঁ বলক এতিয়া চাওঁ বলক যিহেতু অহা কাইলৈ মোৰ মাৰ বাৰ্থডে মই বহুত ভাবি আছিলোঁ যে কি ভিডিঅ'ৰে মই আৰম্ভ কৰিম আৰু শেষত ভাবি পালোগৈ যে মাৰ বাৰ্থডে আছে তো বাইদেৱে ক'লে কি আমি ছাৰপ্ৰাইজ দিম তো মই ভাবিলোঁ যে মাৰ বাৰ্থডে ভিডিঅ'টোৱে মই আৰম্ভণি কৰোঁ আৰু মা এতিয়া শুই আছে আৰু এতিয়া চাগে প্ৰায় 10 বাজি গ'ল দেউতা শুই আছে খেতি কৰিছে এবাৰ 15 বছৰ পিছত ভাগৰ লাগিছে আৰু মাৰ কঁকালৰ বিষো হৈছে এতিয়া খাই বৈ আৰু শুইছেগৈ আৰু আমি এতিয়া মনে আৰু কিবা কিবি অকণমান কৰোঁ যি পাৰোঁ কেনেকৈ পাৰোঁ কৰিছোঁ বলকচোন চাওঁ আমি কেনেকৈ কি কৰিছোঁ এইফালে আছে ওচৰৰ দাদা পেহী ল'ৰা বেলুন ফুলাই আছে সেইফালে টিভি চাই আছে হাই কওক হাই মোৰ লগত এতিয়া এইখিনি আছে এইখিনি দিয়ে মানে কেকটো বনাব লাগিব আচলতে আমাৰ লগত বেছি পইচা নাছিল কেক কিনিবৰ কাৰণে তো আমি ভাবিলোঁ কি যি পইচা আছে তাৰে দিয়ে মানে আমাৰ ভাইটিৰ মোৰ এটি আইডিয়াত আমি আনিলোঁ এইখিনি আৰু ভাবিলোঁ কি আমি এনেকৈ বনাই ল'ম তাৰপিছত এতিয়া আমি আনিছিলোঁ বাৰ্বন বিস্কুট তাৰপিছত এইটো ব্ৰিটানিয়া কেক আৰু আছিলে আপোনাৰ এইটো কাজু এইটো ঘৰতে আছিলে আৰু এইটো চফৰ পেকেট হয় ইয়াত বলছ আছে সেইকাৰণে এইটো লৈ আহিলোঁ ওপৰত ঢালি দিম তো এইখিনি মই বাৰ্বন বিস্কুট মিক্সিত মাৰি লৈছোঁ তো বলক চাওঁ এতিয়া কেনেদৰে সজাওঁ আপোনালোকেও পাৰিব সজাবলৈ কম itu bawa belakang tu, semua itu saja. Bukan enggak kok? Happy birthday. Belum lagi ya le. Happy birthday.
এনাই খোৱা কয় এনাই অঁ ভিডিঅ' বনা আছে দেখা তোমাৰ বাৰ্থডে কাৰণে দেখাই দিয়ক ভিডিঅ' বনা মা বাৰ্থডে কাৰণে আছে সি আমাৰ মিনময় মোৰ এনাই কেনেকুৱা হৈছে আকৌ খাবলৈ ভাল হৈছে ফাইনেলি ৰখি ৰখি হ'লগৈ আৰু টোপনি ধৰিছিলে এনেকৈ আছিলোঁ আৰু সাৰ পাই পিনে আপোনালোকে চাগে শুলে মোৰ লগৰবিলাকতো হোৱা নাই ন চবেই মোৰ বয়সৰবিলাকে মোবাইলত বিজি এতিয়াও কিন্তু মোৰ টোপনি ধৰিছে দিনত মা পথাৰ গৈছিলে ঘৰত কাম মই কৰিছিলোঁ তো এতিয়া সেইকাৰণে ভাগৰ লাগিছে কাইলৈ জল্দি উঠিব লাগিব চুলিটো তেল লগোৱা আছে প্ৰথমটো ভিডিঅ' মই এনেকৈ কৰি দিলোঁ চুলিত তেল লগাই অকণমান ধুনীয়াকৈ ওলাব লাগিছিলে চাগে ন কাইলৈ ওচৰ ঘৰত কিবা এটা পাতিছে তালৈও যাব লাগিব তো আপোনালোকে মৰম দিব বুলি আশা থাকিল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব ঠিক আছে আকৌ লগ পাম আৰু চাবলৈ নাপাহৰিব ৰিমিছ আছামিজ ব্লগ মই যিমান পাৰোঁ যেনেকৈ পাৰোঁ চেষ্টা কৰিম আৰু এতিয়ালৈ ৰাখোঁ বাই বাই ধন্যবাদ